बहुत सारे आदमी को मिला है। আজি আহিছো এই আমি বৰ্তমান আহিছো আমি বংগোপমহাসাগৰ আমি সাঁতুৰিম নাদৌৰিম গা ধুম বৰক দিলে ভিডিঅ'টো আজি আৰম্ভ কৰো। বৰ্তমান আমি আহি গলো সাগৰলৈ। চঞ্চল এয়া আমাৰ উত্তম बहुत सारे आदमी को मिला है। देखो हम लोग पूरा अभी कहाँ पे आया है बंगोपमहासागर में आया है हम लोग। कैसा लग रहा है वाले हैं? हाँ, और बिहार में छपरा जिला के हैं हम लोग। के तो बहुत फुर्ती करिस आज तुम। ये जिंदा है, इसका नाम है शंख। देखिए ये मुंह दिखा रहा है कैसे। जिंदा शंख है। जिंदा है? हाँ जिंदा है, इसको पूजा में बनाया जाता है। पूजा होता है। हाँ ये समुद्र से निकला हुआ है, अभी अभी हम लोग को देखने को मिला। ये अभी जिंदा है पूरा, बहुत अच्छा लग रहा है। देखो हुई আছে একদম ये देखी ना गोटे मस्ती कर मस्त पानी डुबी जाम नेকি मैं ओ चप्पल तो गल फुटी है मुंह में डालना है। मस्त मस्ती आयु टम की टम की गोटे সাগৰ উত্তম আজি খবৰ খাতি কচোন কি খবৰ খাতি কেনেকুৱা লাগিছে আজি? খবৰ খাতি একদম বঢ়িয়া ক'বলৈ গ'লে বহুত মজা লাগিছে আজি একদম চাবৰ কাৰণে কেনেকুৱা মজা লাগিছে আপোনালোকে। ঐ পানী দেখে একদম কেনেকুৱা পানী আহিছে একদম সাগৰত। ইমান পানী 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 এইটো ঢৌৱাইছে। ইমান দ নহয় একদম মই পুৰা পানী পানী এইফালে বৰ্তমান উত্তম আৰু চঞ্চলে গা ধুই আছে বৰ্তমান। এইফালে আপোনালোকে দেখিছে এইফালে উত্তম আৰু চঞ্চল সাগৰৰ মাজত গা ধুই আছে। কেনেকুৱা আপোনালোকে এবাৰ আহিব সাগৰ, তেতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব কিমান ধুনীয়া কিমান মজা লাগে সাগৰ। বৰ্তমান আমি সাগৰত গা পা ধুই এয়া আমাৰ আহি গ'ল। একদম মজা লাগিলে গা ধুবলৈ একদম আহিবলৈ মন গৈছে নে? ক'বলৈ ভাষাই নাই এটা, একদম ক'বলৈ ভাষাই নাই কিমান মজা লাগিলে এটা। চঞ্চল কেনেকুৱা লাগিলে আজি গা ধুই? কেনেকুৱা লাগিলে সাগৰত আহি? কেনেকুৱা ফিলিং হৈছে? কেনেকুৱা লাগিছে? লাইফত কৈ নোপোৱা আজি ফিলিং এটা পালোঁ, এনজয় কৰিলোঁ। আজি ইমান বংগোপসাগৰত আমি আহি কিনে ইমান এনেকুৱা এটা ফূৰ্তি কৰিলোঁ, তাৰমানে ক'বলৈ বাকী নাই। বহুত এটা ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে, এনজয়। কেনেকুৱা খবৰ খাতি বাৰুতো? বাৰু দেই ইচ্ছা হয় নেকি? তই যা মানুহ আছে জমা দিছে দেই একদম। নমস্কাৰ, মোৰ নাম শ্ৰী উত্তম বৰাণ। খবৰ খাতি বাৰু বুলি ক'ব পাৰি। চঞ্চল কেনেকুৱা লাগিছে আজি আহি কিনে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এনেকুৱা এটা এনজয় কৰিছোঁ, বহুত হেপী লাইফ।
মানুহ আমি ইয়াত মহান বিহু এফাকি গাব পৰা যাব নেকি? চঞ্চলে প্ৰথমতে ষ্টাৰ্ট কৰিব। নাচনি তোমাৰ দুটি নয়নে নাচনি বলিয়া মোক কৰিলে নাচনি দুনিয়া হলে নহব নাচনি কামে লাগিব নাচনি দুনিয়া হলে নহব নাচনি কামে নাচনি ফুল হলে ফুলিব নাচনি লতা হলে বগাব বিদায় দিব নাচনি বিদায় দিবা চিঠিৰে নাচনি লগতে খচুৰিৰে নাচনি হেনো খানি চুৰি নাচনি মাৰিনো মূৰালি যাৰ বুকুতে নাচনি হেনো খানি চুৰিৰে নাচনি মাৰিনো মোৰ কলিজাতে যে যদি আমাৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।